জয় Wariors. Wariors নাৰী সজাগতা আৰু গ্ৰাম্য উন্নয়ন সংস্থা তথা জ্যোতিময় সমাজ Wariorsৰ দুটি সফল বৰ্ষ অতিক্ৰম হ'ল। এই দুটি বৰ্ষত বিভিন্ন জন কল্যাণমূলক ক্ৰিয়াকলাপৰ লগত জড়িত নাৰী সুৰক্ষা আৰু নাৰী ন্যায় নাৰী স্বাৱলম্বী নাৰী অধিকাৰ আদিৰ লগতে শিশু বৃদ্ধসকলৰ লগত জড়িত সমস্যাৰ ক্ষেত্ৰত কাম কৰি আহিছে। তাৰ সমান্তৰালভাৱে Wariorsৰ ব্লাড বেংকৰ জৰিয়তে প্ৰয়োজনীয়জনক তেজৰ যোগান ধৰি আহিছে। ইয়াৰ উপৰিও Wariorsে ব্যতিক্ৰমী চিন্তাধাৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে আৰু তাৰ অংশস্বৰূপে কাৰ্যসূচী এই Wariorsে অসমৰ 23খন জিলাত কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে যোৱা এটা মাহে Wariorsৰ 23খন জিলাৰ আৰু তাৰ অন্তৰ্গত আঞ্চলিকসমূহে ব্যৱহাৰৰ উপযোগী কাপোৰ সংগ্ৰহ কৰিবৰ বাবে প্ৰচাৰ চলাইছিল। Wariorsৰ এই কাৰ্যত অসমৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছিল, যাৰ ফলত আজি Wariorsৰ এই কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হ'ল। তাৰ বাবে অসমবাসী ৰাইজলৈ ধন্যবাদ। অসমৰ আজি প্ৰতিটো প্ৰান্তত Wariorsৰ কাৰ্যসূচীৰ সফল পৰিসমাপ্তি। এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্নজনে আজি জাৰৰ পৰা সকাহ পাব, মানসিক শান্তিৰে পিন্ধিব পাৰিব। সমগ্ৰ অসমতে Wariorsৰ কাৰ্যসূচী ৰূপায়ণ কৰে। সমগ্ৰ অসমৰ 23খন জিলাৰ লগতে যোৰহাট জিলা Wariorsেও গৰম কাপোৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। Wariorsৰ এক বিৰল পদক্ষেপ বুলি ক'ব লাগিব। প্ৰথমতে আমি এমাহৰ আগতে Wariorsৰ এক বিজ্ঞাপন প্ৰচাৰ কৰিছিলোঁ যে কাৰোবাৰ হাতত যদি ব্যৱহাৰ কৰাৰ উপযোগী কাপোৰ আছে তেনেহ'লে আমাক দান কৰক, আমি সেই কাপোৰবোৰ প্ৰতিখন জিলাতে দান কৰিম। অসমৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ পাছত আমি তেওঁলোকৰ পৰা কাপোৰবোৰ সংগ্ৰহ কৰিলোঁ। কাপোৰবোৰ সংগ্ৰহ কৰি আমি আজি যোৰহাট জিলা উন্নয়ন ছুপাৰ মাৰ্কেটত এই কাৰ্যসূচী কাৰ্যসূচী Wariorsৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।